আলমগঞ্জ বজাৰত আৰচিএমৰ দোকান মুকলি দোকানখনত মুকলি কৰে অখিল পালে। ধুবুৰী জিলাৰ গৌৰীপুৰ আলমগঞ্জ বজাৰত আৰচিএমৰ দোকান এখন মুকলি কৰে আৰচিএমৰ ইমৰেল পিন অখিল পালে। মুকলি অনুষ্ঠানত উপস্থিত থাকে পালপিন বদিউজ্জামান, আৰচিএমৰ পিইউচি অনাৰ গোল্ড পিন মুমুদ হাছান, লগতে উপস্থিত থাকে বিভিন্ন আৰচিএমৰ কৰ্মকৰ্তাসকল। এইখন আৰচিএমৰ দোকানত ৰেহাই মূল্যত গ্ৰাহকে লাভ কৰিব বিভিন্ন সা সামগ্ৰী। ভেজাল নোহোৱা সা সামগ্ৰী আজি আহক এইখন আৰচিএম দোকানত। ৰাইজ এইখন দোকান সা সামগ্ৰী খালে আৰু ব্যৱহাৰ কৰিলে বিভিন্ন বেমাৰৰ পৰা ৰেহাই পাব বুলি আৰচিএমৰ ইমৰেন পিন অখিল পালে আমাৰ সাংবাদিকৰ কেমেৰাৰ আগত এইদৰে মন্তব্য কৰে। পৰ্বতজোৰাৰ পৰা মুজাহাৰ আলীৰ ৰিপৰ্ট, D7 নিউজ। মোৰ নাম হ'ল মামুদ হাছান আৰু এইটো বিজনেছটো আৰম্ভ কৰিছোঁ। মোটামুটি মই ৰানিং 7 বছৰ ৰানিং বিজনেছটো কৰি আছোঁ। আৰু ইয়াত আগতো বজাৰত ভিতৰত আছিলোঁ, কি হৈছেতো এতিয়া মেইন ৰোডত আহিল নতুনকৈ, মানে এটা আমাৰ চিষ্টেম এটা আণ্ডাৰৰ কি হয় এইটো অসমীয়া হ'ল নতুন আজি। এইটো যিমান প্ৰডাক্ট আছে আৰু যদি মানুহ ইয়াত বজাৰ কৰে 100% সুস্থ থাকিব। আৰু ইয়াত যদি মানে আইডি বনাই মানে সেই বিজনেছ কৰে, ইয়াত আনলিমিটেড এটা ইনকাম কৰাৰ ৰাস্তা আছে। দোকানখনে কি স্বত্বাধিকাৰী হবে আপনি? হয়, আৰু মানে যোনে মানে ইচ্ছা কৰে যে মই ইয়াৰ পৰা মানে আনলিমিটেড ইনকাম। কি আৰচিএম কোম্পানীৰ ব্ৰেণ্ডৰ সামগ্ৰী হয় না বেলেগ বেলেগ কোম্পানীৰ ইয়াত সামগ্ৰী আহিব? এইটো মানে কি বেলেগ 80% 90% প্ৰডাক্ট নিজস্ব প্ৰডাক্ট হয় আৰচিএমৰ। মানে আৰচিএমটো এটা কোম্পানী নহয়, এটা একটা কনচেপ্ট। কোম্পানী হ'ল ফেশন শ্বুটিং প্ৰাইভেট লিমিটেড, কোম্পানীৰ নামটো হ'ল। আৰু আৰচিএমটো এটা কনচেপ্ট মানে প্ৰাইড কনচেপ্ট মাৰ্কেটিং। আৰু সেইখিনি মানে আৰচিএমৰ প্ৰডাক্ট ডাইৰেক্ট লঞ্চ কৰিছে, কোম্পানীৰ পৰা ডাইৰেক্ট মাল আহে। হয়, মানে 90% প্ৰডাক্ট আৰচিএমৰ হয়। আৰু বাকী কিবা টাইপ কৰা আছে, যিটো টাইপ কৰা বজাৰত যিবিলাক সা সামগ্ৰী বিক্ৰী হৈ আছে তাতকৈ কিমান ইয়াত ভাল হ'ব, কিমান পাৰ্চেণ্ট? একদম ইয়াত মোটামুটি যিটো প্ৰডাক্ট আছে আর কি আমার 100% কোয়ালিটি থাকা প্রোডাক্ট, গ্যারান্টি 100%, মানে কোনো ইয়াত ভেজাল নাই। যেনেকুৱা বজাৰত চাওক, আজি বজাৰত চাওক বিভিন্ন ভেজাল সা সামগ্ৰী ওলাইছে। আজি বিস্কুটে কিনক, ডেট হোৱা ডেট আপোনাৰ যিটো থাকে তাতকৈ ডেট পাৰ হৈ যায় 6 মাহ বা 8 মাহ, তেনেকুৱা আপোনাৰ ইয়াত নাপাব। ইয়াত আপোনাৰ এক্সপায়াৰ ডেট হ'লে আপুনি ৰিটাৰ্ণো কৰিব পাৰে। আৰু এক্সপায়াৰ ডেট প্রোডাক্ট না পাবো ইয়াত, কারণ ডেট বাই ডেট। হ্যাঁ, কারণ ইয়াত আমার ইয়াত 1 সপ্তাহের উপরে মাল না থাকে আর পিছনে মানে শেষ হয়ে যায়। আর ইয়াত 100% কোয়ালিটি প্রোডাক্ট মানে উন্নত মানের বস্তু। হয় হয়, মানে এই বিজনেছটো এতিয়া এনেকুৱা বিজনেছ, এই বিজনেছটো নতুন কৰি একো কৰিব নালাগে। যিটো কাম আমি জন্মৰ পিছৰ পৰা কৰোঁ, এইটো কাম খালি যদি আমি দোকানটো খালি চেঞ্জ কৰি লওঁ, ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰা বজাৰ নকৰি আমি যদি আৰচিএমৰ পৰা বজাৰ কৰোঁ, তেতিয়াহ'লে বহুত ফাইদা আমাৰ ইয়াত হয়। ফাৰ্ষ্ট ফাইদা ইয়াত আমি 100% আমি কোৱালিটি গেৰেণ্টেড প্ৰডাক্ট পাওঁ। ছেকেণ্ড, ইয়াত যদি আমি প্ৰডাক্টবিলাক ইউজ কৰোঁ, ইউজ কৰাৰ কাৰণে তাৰ পৰা আমি এটা পইচা পাওঁ। আৰু কোম্পানী কিছুমান আমাক সুবিধা দিছে ইয়াত, যদি কাৰোবাৰ যদি মান্থলি 1500 বা 2500 বা 5000 পিভি কৰে, আফটাৰ 6 মান্থ তাক যিমান টকাৰ বজাৰ, যিমান পিভিৰ বজাৰ কৰিছে ইমান টকাৰ প্ৰডাক্ট তাক ফ্ৰী দেওয়া হয়। তাৰমানে আমাৰ দেশত দেখা গৈছে কৰ্মসংস্থানৰ খুব অভাৱ হৈছে। এইটো বিজনেছত জইন কৰি এটা ডেকা ল'ৰা বা ছোৱালী তাৰ জীৱনত বহুত ওপৰত উঠাই লৈ যাব পাৰে। তাৰ সপোন যিবিলাক আছে এইবিলাক চব পূৰণ কৰিব পাৰে। তাৰ বেলেগৰ হাতত যায়, তাৰ হাত পাতা প্ৰডাক্ট পাব। কাপোৰ কানিৰ পৰা আৰম্ভ কৰি জোতাৰ পৰা আৰম্ভ কৰি একদম ইনাৰ যিমান আছে লেডিজ বা জেণ্টছৰ চব পাব। লেডিছৰ যিমান কিছৰ প্ৰডাক্ট আছে, যিমান লিপষ্টিক হওক, কাজল হওক, নেল পালিচ হওক, যিমান আছে কিছৰ প্ৰডাক্ট চব আছে। গ্ৰাহকে কিমান ছাবচিডি পাব? ছাবচিডি গ্ৰাহকে যেতিয়া বজাৰত যিটো MRP ৰেট আছে, সেই MRP ৰেটৰ ওপৰতে আপুনি কিনাৰ সময়তে 10 to 25% ৰেটত কম পাব। নাম্বাৰ 1। নাম্বাৰ 2, আপুনি ইয়াৰ প্ৰত্যেক মাহত এটা কমিশ্যন পাব পিভিৰ ওপৰত। কিছুমান স্লেব আছে, এই স্লেববিলাক এচিভ কৰি যদি আপুনি কাম কৰে তাৰ ওপৰত এটা ইনকাম পাব। আপুনি ৰয়েলটিৰ নিচিনা ইনকাম ইয়াতে ল'ব পাৰে, আপুনি টেকনিকেলৰ নিচিনা ইনকাম ইয়াতে ল'ব পাৰে। প্ৰত্যেকটো সুবিধা কোম্পানী ইয়াত আমাৰ